হেল্ল' গাইছ, আজি গৈ আছোঁ চেৰেং পথাৰলৈ। কাৰণ চেৰেং পথাৰ কিয় গৈ আছোঁ আপোনালোকে দেখাই আছোঁ সম্পূৰ্ণ ভিতৰকৈ। মানে আমি কি বুলি ক'ম আৰু চেৰেং পথাৰ গৈ আছোঁ আমি ঔটেঙা আনিবলৈ। একদম ডাঙৰ মস্ত ঔটেঙা আনিব গৈ আছোঁ। লগতে যি পাওঁ শাক পাচলি লৈ আনিম। এই আমি লগৰকেইটা পাইছোঁ 2, 4, একটা মই 5টা লগত গৈ আছোঁ। 5টা আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব। চাম ল'ব মিনি ব্লগৰ আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। বহুত গৰম দিছে, সেইবাবে আমি খোজকাঢ়ি একদম আহি পালোঁ। আধা পুৰা আধা একদম মাজত সোমাই আছোঁ। এইবিলাক ছাতি লৈ পোৱা 2জন গৈছে, একজন আগত চাইকেল লৈ গৈছে, বেগ লৈ গৈছে, মই পিছফালে আছোঁ। গাইছ এইফালে চেৰেং পথাৰ, এই আকাশটো আজি পুৰা ডাৱৰ হৈছে আৰু এইবিলাক পুৰা বোকা আছে ৰাস্তাফালে। এই কেলা পকি গৈছে কেলা। এইফালে আপোনালোকক জুমো দেখাইছোঁ। এইফালে পুৰা ধানটো ৰুই আছে বাৰু বৰ্তমান পুৰা ধান ৰুই আছে এইফালে। গাইছ পথাৰ মাজতে দোকান এখন আছে, এয়া দোকান আহি পালোঁ। এইবিলাক দাদা পুৰা কাম কৰি আছে এইফালে দোকান ফালে। পানী খানি খাই দিয়া। দিছে দোকান পুৰা পানী খাই বৈ আকৌ যাম ওপৰলৈ। এই ৰাস্তাটো দেখি পাইছে আপোনালোকে, চেৰেং পথাৰৰ মাজেদি এইখন দলংখন। এইটো ৰাস্তাটো আপোনাৰ এনেই চিনি পাইছে। এইখন চেৰেঙৰ পথাৰী, মানে চেৰেং পথাৰীৰ মাজেদি এইখন দলংখন আছে। এইখন পুৰা সেউজীয়া হৈ আছে, দেখিব পাইছে। এইফালে পুৰা সেউজীয়া আছে, এইফালে সেউজীয়া আছে, পুৰা গ্ৰীণ কালাৰ আছে। কি ধুনীয়া দেখিছে পৰিৱেশখন দেখিব কাৰণে। আপোনালোকৰ মাজতে এইবোৰো দেখাইছোঁ কাৰণ চেৰেং পথাৰখন পুৰা গ্ৰীণ কালাৰ, মানে পৰিৱেশটো পুৰা ধুনীয়া হৈছে। এইটো লগতে পুৰা ৰেডি হৈছে। এই প্লেজন আহি আছে, পুৰা ৰেডি হৈ ল'ব, যাম আৰু। এইফালে পেকেট চেকেট লৈ আছে, পুৰা মৰণা মাৰি আছে। এইফালে ট্ৰেক্টৰৰ পৰা পুৰা ধৰি মৰণা মাৰি আছে। ওপৰত ফালি গ'ল বোলে, খতম। গাইছ ঝৰ্ণা আহি পালোঁ, এয়া পুৰা ডাঙৰ ঝৰ্ণা। ৰাস্তা চাওক গাইছ, এটা চপল পিন্ধি আছোঁ। এইফালে চপল এইফালে একটা আছে আৰু ইয়াত নাই। এইফালে দেখা দিয়া কৰি দিওঁ আৰু এইফালে এইয়া খতম। সেইফালে 3জন গৈছে আৰু এজন পিছলৈ আহি আছে। এইফালে এজন মই পুৰা ভিতৰ সোমাই লৈ এইফালে পাহাৰৰ এইফালে ভিতৰ সোমাই লৈ এইফালে আকাশৰ দেখি পাইছে। এইফালে চপল নাই, এনেকৈ পিন্ধি আহিছে। ফাটি গ'ল। क्या हुआ? একা আহিবই পাই না, আৰু 3টা পুৰা পুঙাই গৈছে। এইটো পুৰা আহিবই পাই নাই বেচেৰা আৰু। গাইছ এতিয়া দুপৰীয়া সময়তে আমি খোৱা বোৱা আৰম্ভ কৰিছোঁ। যিহেতু এতিয়া দুপৰীয়া বাজিছে, সেইবাবে আমি বিস্কুটৰ মানে লগৰটোৱে পুৰা বিস্কুট ভগাই আছে চবকে 5জনৰ কাৰণে। আপোনাৰ ভিডিঅ'টো দেখাই আছোঁ। এইফালে চাব পাৰিব, এইফালে ভগাই আছে লগৰটোৱে পুৰা বিস্কুট ভগাই আছে 5জনৰ কাৰণে। আৰু এইফালে চাওকচোন পানীটোৱে পুৰা বিস্কুট দিয়া খাই আছে। আৰু যিহেতু পানীটো আগাল নাই, পানী পুৰা চাফা হৈছে, সেইবাবে ময়ো পানী দিয়া একদম বিস্কুটটো একদম পানী দিয়া আৰু বিস্কুট মুখত ভৰাই দিলোঁ। আৰু এইফালে দেখিব পাইছে পুৰা পেকেট ৰেডি কৰি আছে। এইফালে দেখিব পাইছে ইয়াত কুৰকুৰি আছে, মিমি আছে আৰু নডিছ 3টা পেকেট আৰু পুৰা মিক্স কৰি কিনে দি আছে, পুৰা ভগাই আছে লগৰবিলাকে। খাই বৈ আকৌ আমি আগলৈ যাম। এইফালে ঝৰ্ণা আহি পালোঁ, আকৌ আহি কিনে ঝৰ্ণা পানী হ'লে আমি গোটেইখিনি মিলি গা পা পেলাই ধুই লওঁ।
खत्म। আৰু আমি আগলৈ নাযাওঁ বুলি ভাবিছোঁ, সেইবাবে আমি ঔটেঙা শাক পাচলি বিচাৰি একদম নাপালোঁ গাইছ, আৰু দুখ মনেৰে আৰু ঘৰলৈ উভতি আহিম বুলি ভাবিলোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে। যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব, আৰু লগতে ছাবস্ক্ৰাইব কৰি থ'ব নাপাহৰিব।